নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ লৈছোঁ। আছাম পুলিচ ABUB যিবিলাক ফিজিকেলেছ হৈ গ'ল, তেওঁলোকৰ এক্সাম ডেটক লৈ এখন ন'টিচ ভাইৰেল হৈ গ'ল আৰু এইখন ন'টিচ মই দেখাই দিছোঁ আৰু তোমালোকেও চোৱা ন'টিচখন সঁচাকৈ নে মিছাকৈ কিন্তু ভাইৰেল হৈ গ'লে আৰু ময়ো ন'টিচখন পাইছোঁ, সেইবাবে মই ভিডিঅ'ৰ যোগেদি মই শ্বেয়াৰ কৰিছোঁ আৰু ইয়াতে উল্লেখ আছে আমাৰ যি ৫,৫৮৩টা পদৰ এক্সাম ডেটক লৈ এক্সাম কোনটো মাহত কিমান তাৰিখে হ'ব, কেইঘণ্টা পৰীক্ষা হ'ব আৰু লগতে যিহেতু যোৱা পৰহি ছাব ইন্সপেক্টৰসকলৰ এক্সাম ডেট, এডমিট কাৰ্ড, SLPIBত ন'টিচ প্ৰকাশ পাইছিলে, কিন্তু এইখন ন'টিচ SLPIBত অহা নাই, বৰ্তমান আপডেট দিয়া নাই। মই কিন্তু ইয়াতে দেখাই দিছোঁ। ইয়াতে আমাৰ যি অসম পুলিচৰ যিবিলাক ছাব ইন্সপেক্টৰ, তেওঁলোকৰ উল্লেখ আছে যে 144 পোষ্ট অফ ছাব ইন্সপেক্টৰ UB, আছাম পুলিচ 51 পোষ্ট অফ ছাব ইন্সপেক্টৰ AB, আছাম কামাণ্ডো বেটেলিয়ন 7 পোষ্ট ছাব ইন্সপেক্টৰ, যিবিলাক 1 পোষ্ট যিবিলাক মানে চিভিল ডিফেন্স পোষ্ট আছিলে আৰু লগতে APR পোষ্ট আছিলে, তেওঁলোকৰ জানুৱাৰী 5 তাৰিখে এক্সাম হ'ব। সেইখন অফিচিয়েলি ন'টিচ আহি গ'ল বা ইয়াৰ এডমিট কাৰ্ডটো ডিচেম্বৰ 23 তাৰিখে প্ৰকাশ পাব। কিন্তু আমাৰ আছাম পুলিচৰ ABUB যি ৫,৫৮৩টা পদ, মই পদবিলাক কৈ দিছোঁ। ইয়াতে যিখন ন'টিচ মই দেখাইছোঁ, এইখন ন'টিচ ১৬৪৫টা পোষ্ট কনষ্টেবল UB আছিলে আৰু ২৩০০ ভেকেঞ্চি আছিলে কনষ্টেবল AB আৰু 1 পোষ্ট কনষ্টেবল APR UB আৰু মানে ইয়াতে ছাব ইন্সপেক্টৰ আছে আৰু যিবিলাক মেছেঞ্জাৰ হওক, আকৌ DSB অফিচৰ যিবিলাক থাৰ্ড গ্ৰেডৰ হোমগাৰ্ড কিবাকিবি সকলো পোষ্ট আছিলে, যিহেতু তেওঁলোকৰ বৰ্তমান ফিজিকেলেছ হৈছে আৰু ড্ৰাইভাৰ কনষ্টেবলৰ ইয়াতে উল্লেখ আছে আৰু মেছেঞ্জাৰ কিবাকিবি বহুতখিনি আমাৰ অসম পুলিচৰ যিহেতু ভেকেঞ্চিবিলাক মানে নিযুক্তি দিয়া কথা হৈছিলে আৰু সোনকালে, যিহেতু CM ছাৰে কৈছিলে সোনকালে নিযুক্তি হ'ব, 2024-25 বৰ্ষতে ভিতৰতে হৈ যাব। কিন্তু এক্সাম ডেটক লৈ এখন ন'টিচ ভাইৰেল হোৱাৰ বাবে মই আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। মই ন'টিচখন দেখাই আছোঁ। এইখনেই ন'টিচ হৈছে। ইয়াতে 23 মাৰ্চ 2025 তাৰিখে পৰীক্ষা হোৱা ডেট লিখা আছে, কিন্তু এইখন ফেক নে অৰিজিনেল বৰ্তমানলৈকে গম পোৱা নাই। 100%ৰ ভিতৰত মানে 50% অৰিজিনেল বুলি কৈছে, বাকী ফেক যেন লাগিছে যদি ন'টিচখন আমি ভালকৈ চাওঁ। যদিও আমি ন'টিচখন ফেক বা অৰিজিনেল, কিন্তু CM ছাৰে কৈছে মাৰ্চ মাহতে পৰীক্ষা হ'ব বা ফেব্ৰুৱাৰী মাহতে পৰীক্ষা হ'ব, কিন্তু পৰীক্ষাটো সোনকালে হ'ব, যিহেতু চৰকাৰে কৈছে সোনকালে ইয়াৰ নিযুক্তি দিয়া হ'ব। কিন্তু আমিও আমাৰ নিজৰ কাম, যিহেতু পৰীক্ষাৰ বাবে আমি সকলোৱে ৱেইট কৰি আছোঁ বা সাজু হৈ আছোঁ। আমি পৰীক্ষা ভালকৈ দিবলৈ হ'লে এতিয়াৰ পৰা সাজু হ'ব লাগিব। কিন্তু 23 মাৰ্চত পৰীক্ষা ডেটটো ইয়াত উল্লেখ আছে, কিন্তু এইটো 23 মাৰ্চত পৰীক্ষা হ'লে ভালেই, যদি নহয় আমি আমাৰ যিহেতু পৰীক্ষাৰ কাৰণে আমি সাজু হ'বই লাগিব। বৰ্তমান মই ন'টিচখন ভাইৰেল হোৱাৰ বাবে মই আৰু মোক শ্বেয়াৰ কৰি দিয়াৰ বাবে মই জনালোঁ। আৰু যিহেতু পলাশ আছাম ইউটিউব চেনেলত সকলোৱে যিহেতু ডিফেন্স লাইনৰ লগত জড়িত আছে বা এক্সামক লৈ যিখিনি আপডেট পাব লাগে মই দি আছোঁ, আৰু সেয়েহে মই এইটো আপডেট দিলোঁ আৰু ন'টিচখন দেখাইছোঁ বাৰে বাৰে। লক্ষ্য কৰা এইখন ন'টিচ ফেক নে কি, আৰু যদি কোনোবাই গম পাইছা ন'টিচখন অৰিজিনেল নে ফেক হয়, এটা কমেণ্ট কৰি দিবা। আৰু যদি চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিবিলাক মই ডিফেন্স লাইনৰ আপডেট পাওঁ, নতুন মই আপডেটবোৰ দিবলৈ চেষ্টা কৰিম। আৰু এইখন ন'টিচ তোমালোকে দেখা পাইছা, ভালকৈ চোৱা। আৰু মই ইয়াতে স্ক্ৰীনশ্বট লৈ কিনেও তোমালোকে চাব পাৰিবা। ইয়াতে যিবিলাক পোষ্ট আছে, সেইবিলাক পোষ্টৰ পৰীক্ষা অহা 5 জানুৱাৰীত ছাব ইন্সপেক্টৰসকলৰ 2025 জানুৱাৰী 5 তাৰিখে মানে পৰীক্ষা হ'ব। সেইটো অফিচিয়েলি আপডেট আহি গ'ল। কিন্তু আমাৰ 23 মাৰ্চত পৰীক্ষা হ'ব নে নহ'ব, এইখন ন'টিচ ভাইৰেল হৈছে আৰু ইয়াতে উল্লেখ আছে বাবে মই আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা। আৰু যেতিয়া মই নতুন আপডেট পাওঁ, যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, মোৰ আপডেটবোৰ পাই থাকিবা। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু এইখন ন'টিচ অৰিজিনেল নে ফেক এটা কমেণ্ট কৰি দিবা।